বন বিভাগ ঘোৰ নিদ্ৰাত অবাধে চলিছে বন ধ্বংস অভিযান। অৰুণাচলৰ নামচাই পাহাৰৰ গছ-গছনি নালাগে, নেতা বিষয়াক লাগে মাথো টকা। চাওক আমাৰ এক ৰিপৰ্ট। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ভাষণৰ ফুলজাৰিৰে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনত জয় হোৱাৰ পিছত ৰাজনৈতিক দলবোৰে সকলো পাহৰি যায়। যোৱাটো অৰুণাচল বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে আন বহু প্ৰতিশ্ৰুতিৰ লগতে অৰুণাচল প্ৰদেশৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসন গাদী দখল কৰিছিল। প্ৰতিশ্ৰুতিসমূহৰ মাজত অন্যতম প্ৰতিশ্ৰুতি আছিল ৰাজ্যখনৰ বনজ সম্পদ ৰক্ষা কৰা, কিন্তু এই প্ৰতিশ্ৰুতি সম্প্ৰীতি অসাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। নৱাম টুকি চৰকাৰ তথা পূৰ্বৰ চৰকাৰসমূহৰ দৰে আজিও ৰাজ্যখনত প্ৰতিদিনে প্ৰশাসনৰ সন্মুখতে বনজ সম্পদ ধ্বংস কৰি আহিছে একাংশ লোকে। বনজ সম্পদ তথা সেউজীয়া পাহাৰ আৰু পাহাৰৰ গছসমূহ একাংশ লোকে তহিলং কৰি অসমলৈ ট্ৰাকেৰে সৰবৰাহ কৰি আহিছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আদি জিলালৈ নিশা সৰবৰাহ হয় এই বনজ সম্পদসমূহ। নিতৌ প্ৰায় ২০-২৫খন কাঠফুটি ট্ৰাক সৰবৰাহ হয়। এই ক্ষেত্ৰত বন বিভাগে হাত উজান দিয়াৰ অভিযোগ উত্থাপন কৰে থলুৱা লোকসকলে। দেশৰ ভিতৰতে বনজ সম্পদৰে চহকী ৰাজ্যখনত নিতৌ গছ কাটি সেউজীয়া পাহাৰবোৰৰ তহিলং কৰাৰ ফলত প্ৰায়ে ৰাজ্যখনত ভূমিস্খলন হোৱা বুলি ক'ব খোজে স্থানীয় ৰাইজে। অভিযোগ উত্থাপন হৈ অহাৰ পিছতো অসম অৰুণাচল চৰকাৰ দুয়ো ৰাজ্যৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তদুপৰি অবৈধ ব্যৱসায়ৰ ভাগ একাংশ জাতীয় সংগঠনৰ নেতাই মাহিলী হাৰত ধন লাভ কৰাৰ লগতে বন বিষয়া আৰু চেকগেটসমূহত সকলো ধন লাভ কৰি অহাৰ বাবে অবৈধ ব্যৱসায় মুক্তমনে চলাই যোৱাত সম্ভৱ হয় বুলি অভিযোগ উঠিছে। প্ৰশাসনৰ চকুৰ সন্মুখতে অবৈধ কাঠৰ ব্যৱসায় চলি থকা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ডিকমত এখন কাঠভৰ্তি ট্ৰাক আৰু লাহোৱাল আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত AS 23 BC 5607 এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰে। আনহাতে ডিকম আৰক্ষীৰ চকীত AS 01 RC 6764 নম্বৰৰ কাঠভৰ্তি ট্ৰাক জব্দ কৰি বন বিভাগলৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ পৰা দিবাকৰ দত্তৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।